বহাগ বিহু সমাগত। আপোনালোকেও নিশ্চয় বিহু অনুষ্ঠান চায়। অতিকৈ আচৰিত কৰি তোলা খবৰ মই আপোনালোকক দিওঁ যে ভাইৰেল গাৰ্ল কৰিশ্মা নাথক এইবাৰ বিহু মঞ্চত দেখা পাব। ইয়াতকৈও আচৰিত কৰি তোলা খবৰটো হ'ল অসমৰ জনপ্ৰিয় তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে এইবাৰ বিহু মঞ্চত আপোনালোকে দেখিবলৈ পাব কৰিশ্মা নাথক। কৰিশ্মা নাথক এইবাৰ বিহু মঞ্চত চাবলৈ আপুনি কিমান এক্সাইটেড হৈ পৰিছে সেয়া আমাক কমেণ্টত জনাই দিব। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ বিহু অনুষ্ঠান বুলিলেই আমি সকলোৱে জানো যে বহু ৰোমাঞ্চকৰ আৰু আধুনিক বিহুগীত লগতে লেজেণ্ডাৰী বিহুগীতৰ সমাহাৰ। অসমৰ আটাইতকৈ বেছি বিহুগীত গোৱা গায়ক জুবিন গাৰ্গে। এইবাৰ আমি জুবিন গাৰ্গৰ বিহু অনুষ্ঠানত জুবিন গাৰ্গৰ সৈতে কৰিশ্মা নাথক দেখা পাম। এই সম্পৰ্কে জুবিন গাৰ্গ আৰু কৰিশ্মা নাথৰ মন্তব্য আপোনালোকক জনাই আছোঁ। কৰিশ্মা নাথক এই সম্পৰ্কে সোধাত কৰিশ্মা নাথে জনায় যে গোটেই বহাগ মাহটো নামৰ বাবে বুকিং হৈ আছে আৰু কৰিশ্মা নাথে আগতে কেতিয়াও বিহু অনুষ্ঠান বা গীত গোৱাও নাই বা গীত গোৱা অভ্যাসো নাই বুলি জনায় কৰিশ্মা নাথে। বিহু অনুষ্ঠানৰ বাবে বৰ বেছি ইচ্ছা কৰা নাই কৰিশ্মা নাথে। আৰু এই যিটো বাতৰি ভাইৰেল হৈ আছে যে কৰিশ্মা নাথ আৰু জুবিন গাৰ্গক আমি একেলগে মঞ্চত দেখা পাম, এই বাতৰিটো সম্পূৰ্ণৰূপে মিছা বুলি জানিবলৈ দিয়ে কৰিশ্মা নাথে। কৰিশ্মা নাথে কোনো বিহু অনুষ্ঠানৰ বাবে সাজু হোৱা নাই। গতিকে আপোনাৰ মন্তব্য জনাব, ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।